পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া প্ৰৱেশিতাত লীলায় কৰন্ত ভুৱন জিতু নাৰায়ণ প্ৰণামো তাংক সদায় হেহি কৃপাময় মোৰ বাক্যচয় অলংকৃত কৰন্তোক শৃংগাৰাদি নানা ৰখেবা যহোক আনন্দে লোক শুনুক শৃংগাৰাদি নানা ৰখেবা যহোক আনন্দে লোক শুনুক ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মা ভবাদি মজ্জস্য তজ্জা সমুতিজ্জো নরহো পরম্পরাপূর্ণতি পতকৈপি তম সনাতনম সদানন্দো মুপস্মയോ হৃদি यस्य स्मरणं मात्रेण जन्मो संसारो बन्धनो विमच्यते प्रभो विष्णुवे नमो नमो नमः ईश्वर परमं कृष्ण सच्चिदानंद विग्रह अनादि आदि गोविंदम सर्वकारणं कारणं कृष्ण प्रियोत्तमं स्वप्नो शंकरो परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः मूकं करोति वाचालं पंगु लंघयते गिरिं यत्कृपातमहं वन्दे परमानंद माधवम परमानंद माधवम नमो समस्तो भूतानामादि भूतायो भूभृते अनेक रूप रूपाय प्रभो विष्णुवे नमो नमः अनंत कोटि ब्रह्मांडर परम अध्यक्ष अनंत कोटि ब्रह्मांडर परम अधिकारी अनंत कोटि ब्रह्मांडर परम नायक जुगेश्वर महेश्वर पीताम्बरधारी नारायण कमल नयन गोपीवल्लभ गोपीनाथ सर्वद्रष्टा सर्वस्रष्टा भगवान कृष्णर अभय पद पंकज कमलत सर्वप्रथमे कोटि कोटि बार भक्तिपूर्ण सेवा जনোৱা হৈছে कृष्ण 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 जितु महामती गुरुजना हरि भक्ति पंथ उपदेश दिया दुखमयी संसार पार करे तेनेहेन श्री गुरुर श्री चरणत लक्ष लक्ष हजार हजार कोटि बार भक्तिपूर्ण सेवा जনোৱা হৈছে कृष्ण 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 আজি এই पवित्र गुरुगृहते द्वितीय वैकुंठ विश्वनाथ चटिया शोणितपुर जिला और ये पवित्र सारिंगिया गाँवर वैकुंठ धामत कलिजुगर श्रेष्ठतम ज्ञान यज्ञ
কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য মহাভাগৱত দিনজোৰা কাৰ্যসূচীৰে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালনৰ হেতু আমাৰ পৰম শ্ৰদ্ধাৰ গৃহস্থ বাপধন বৰা প্ৰভুজনৰ সংকল্পৰ যোগেদি আয়োজন হৈছে আৰু এই মহান জ্ঞানযজ্ঞত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ মহন্ত সন্ত জ্ঞানেজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা খেদিগুৰি আহিছে। আমি একেলগে সমস্ত ভকত বৈষ্ণৱক এই আসনৰ পৰা কোটি কোটিবাৰ সেৱা জনোৱা হৈছে। কৃষ্ণ 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 কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকলকো আমি এই আসনৰ পৰা কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ শিশুসকলকো আমি আন্তৰিক সেৱা জনাইছোঁ। লগতে আমাৰ পাঠৰ আসনত আসন অলংকৃত কৰা পৰম শ্ৰদ্ধাৰ এই গাঁৱৰে মানিক বৰা বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভগৱন্তৰ যেতিয়া বিশেষ কৃপা হয় জীৱই সৎসং পায় বুলি কৈছে। সাধুৰ সং ভকতৰ সং পোৱাটো বহুত দুৰ্লভ বুলি কৈছে। আজিৰ দিনটো আমি যে ভকতৰ সং পাইছোঁ এইটো ভগৱন্তৰ বিশেষ কৃপা বুলি কৈছে। তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয় এক, আৰু দুই হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, আৰু তিনি হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। এই তিনিটা বস্তু মহাপুণ্যৰ ফলতহে লাভ হয়। প্ৰথম কিন্তু ভকতৰ সং সাধু সং। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তিত কৈছে সাধু সংগৰ মহাত্ম কি বুলি ক'লে, এই ৰাম মাধৱে বুলন্ত সখী শুনা স্বৰূপত পঢ়ে যেবে সবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি কৰ্ণত কহন্ত কৃষ্ণ কথা গৈ পকৰি নাহিকে উপায় সখী সুসংগ করি। ভগৱান কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তি একাদশ খণ্ড ভাগৱতত কৈছে, মাধৱে বুলন্ত সখা শুনা পৰিছেদ পঢ়ে যেবে সবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি। কৰ্ণত কহন্ত কৃষ্ণ কথা গুপ্য কৰি নাহিকে উপায় সখী সুসংগ হৰি। সেইকাৰণে যিসকল ৰখত চতুৰ সেইসকল খেদিগুৰি সাধু সংগ ল'বলৈ যত্ন কৰে। মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে যে সাধু সং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। বোলে আমাৰ ইন্দ্ৰিয়ৰ যিবিলাক পাখণ্ড বৃত্তি আছে এই পাখণ্ড আচৰণবিলাক ভকতৰ সংগত নিৰ্যান হয় বুলি কৈছে। সেইকাৰণে আমি এই শৰীৰৰ যি পাখণ্ড বৃত্তিবিলাক আমাৰ উৎপন্ন হয়, ইন্দ্ৰিয়ৰ যিবিলাক দুখ, আমি সেই দুখবিলাকক নাইকিয়া কৰিবলৈ হ'লে আমি ভকতৰ সং ল'ব লাগিব। ভগৱন্ত কৃষ্ণ আমাৰ হৃদয়তে আছে বাপাইসকল। বেদস্তুতিত ভগৱন্ত দশম স্কন্ধ ভাগৱতত কৈছে যে হৃদয়ত আছা তুমি
তোমাক নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত, কণ্ঠতে আশ্ৰয় মণি, তাক বিস্মৰীয়া মানি, নজানি বিচাৰে বাহিৰত। কথাটো মনত ৰাখিব, বেদস্তুতিত বেদসকলে ভগৱান কৃষ্ণক যেতিয়া স্তুতি কৰিছে, তেতিয়াই বেদসকলে কৈছে যে হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত, কণ্ঠতে আশ্ৰয় মণি, তাক বিস্মৰীয়া মানি, নজানি বিচাৰে বাহিৰত। ভগৱান আমাৰ হৃদয়তে আছে। এই কথাটো আমি নজনাৰ কাৰণে আমি ভগৱানক বাহিৰত বিচাৰি আছোঁ। গতিকে বাপাইসকল, আজি এই যে আমি ভাগৱতৰ স্থানলৈ আহিলোঁ, ঈশ্বৰৰ কথা শুনিছোঁ। ঈশ্বৰৰ কথা শুনোতে 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 আমাৰ শৰীৰত থকা যিবিলাক দুৰ্বাসনা আছে দেই, ভগৱন্তৰ নাম বা ভগৱন্তৰ কথা অমৃত পান কৰাৰ লগে লগে সেই দুৰ্বাসনাবিলাক দূৰ হ'ব। আৰু যেতিয়া দুৰ্বাসনাবিলাক দূৰ হ'ব, হৃদয়তে ভগৱন্ত কৃষ্ণ প্ৰকাশ হয়। সেইকাৰণে কৈছে প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেনো, স্নানং ভাৱো সৰুৰুহম, ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা শৰত। তাৰমানে কৰ্ণপথে ভকতৰ হিয়াতে প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতেক মল যেহেন শৰত কালে, স্বভাৱতে নিৰ্মল হয়। সেইকাৰণে আজি আপুনি মই এই শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি সেই ঈশ্বৰক উপলব্ধি কৰিবলৈ ইয়াত বহি আছোঁ। আৰু দূৰ দূৰণিৰ পৰা আহিছোঁ বাপ। বোলে সেইটো স্থানটো কোনটো স্থানত আপুনি ভগৱন্তৰ কথা শুনিলেহে গুছে মনৰ সংশয়। যেতিয়ালৈকে কথা নুশুনিব, ভাগৱত কথা নুশুনিব, তেতিয়ালৈকে মানুহৰ মনৰ সংশয় দূৰ নহয়। সেইকাৰণে যিমান পাৰে কথা শুনিব লাগে। ভগৱন্তৰ কথা নুশুনা মানুহৰ কেতিয়াও পাপ দূৰ নহয় বুলি কৈছে। বোলে এনেইতো পাপ দূৰ কৰা বিভিন্ন কাম আছে, প্ৰায়শ্চিত কৰ্ম আছে। সেইবিলাকত তেওঁ প্ৰায়শ্চিত কৰ্ম কৰাৰ পিছতো আকৌ পুনৰ পাপবিলাক তেওঁক আৱৰি ধৰি লয়। কিন্তু হৰি কথা যিসকলে শুনে, কৃষ্ণ কথা শুনে বা হৰিৰ নাম লয়, বোলে পাপৰ আলুলৈকে উভাঞ্জি পেলাই দিয়ে। অ হৰি অ ৰাম। সেইকাৰণে আমি যিসকল ৰসত চতুৰ, সেইসকল ভকতে কি হয়, ভগৱন্তৰ সততে নাম নেৰে। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে যে মহাপুৰুষ শংকৰদেৱে গুৰুজনাই কৈছে যে যিটো নাম নেৰৈ মুখে, পাইলা মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ। গুৰু ভৈলা জগতৰ, কৰিলেক হিতুনৰ, কোটি কোটি পুৰুষ উদ্ধাৰ। এতিয়া সেইকাৰণে ভগৱন্তৰ নাম যিসকলে নেৰে, সেইসকলক কোটি পুৰুষ উদ্ধাৰ কৰিব পাৰে। সেইকাৰণে ভক্ত প্ৰহ্লাদক ভগৱন্ত নিৰসিংহই কৈছিল, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ ভগৱন্তৰ ভক্তি কৰিলে উদ্ধাৰ হয় বুলি কৈছে। কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তাতোতকৈ আমাক ডাঙৰ লাইচেঞ্চখন দি থৈ গ'ল, যে যিটো নাম নেৰৈ মুখে, পাইলা মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ। গুৰু ভৈলা জগতৰ, কৰিলেক হিতুনৰ, কোটি কোটি পুৰুষ উদ্ধাৰ। সেইকাৰণে সাধু সংটো মূল বস্তু। আৰু এই সাধু সং আমি যত্ন কৰি ল'ব লাগিব। আৰু সাধু সংতেহে ভকতি হয়। কোনোবা এজন যদি মানুহে ঘৰত বোলে টাইলছ লগা নামঘৰ এটা বনাই, 16 পোৱাৰ তাল এযোৰ লয়, বোলে দিনে ৰাতি অকল তাল কোবাই থাকিলেও কিন্তু কৃষ্ণৰ যিটো আনন্দ ৰস বা ভক্তি ৰসটো তেওঁ উপলব্ধি কৰিব নোৱাৰে। বোলে ভকতৰ সংগলৈ আহিবই লাগিব। সেইকাৰণে ভগৱানক উদ্ধৱে প্ৰশ্ন কৰিছে যে প্ৰভু,
তোমাৰ ভকতৰ সংলয় সাধুৰ সংলয় তোমাৰ গুণানুকীৰ্তন কৰি তোমাৰ জন্মলীলা ৰহস্য কথা শুনি কোনসকলে তোমাৰ বৈকুণ্ঠলৈ তোমাৰ দৰ্শন পালে, তোমাৰ বৈকুণ্ঠলৈ গ'ল আৰু তোমাক দৰ্শন পালে, মোক অকণমান তালিকা এখন প্ৰস্তুত কৰি দেখুৱাব লাগে। বাপাইসকল, কথাবিলাক ক'লে নহয়, কথাবিলাকৰ সিদ্ধান্ত আৰু দৃষ্টান্তটো একেলগে দেখাব পাৰিব লাগিব। তেতিয়াহে জগতত আপুনি এই যিটো কথাৰ সত্যতাটো প্ৰকাশ কৰিব পাৰিব। অকল সিদ্ধান্ত দিলে নহ'ব, দৃষ্টান্ত সহিতে দেখাব পাৰিব লাগিব। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, যে ভকতৰ সংগত আজিৰ দৰে আপোনালোক যেনেকৈ বহিছে, আপোনালোকৰ নিচিনা বহি কৃষ্ণ কথা শুনি কোনবিলাক প্ৰাণীয়ে ভগৱন্তৰ বৈকুণ্ঠ ধামলৈ গতি কৰিল তাৰ এটা প্ৰমাণ মই লিখিতভাৱে দি দিলোঁ। আৰু সেই কথাটোকে লিখিতভাৱে দিছে একাদশ খণ্ড ভাগৱতত উদ্ধৱক। কি বুলি ক'লে? যে উদ্ধৱক কৈছে, হে ৰাম সাধু সংগে অনেক পাইলে ক মোৰ গতি, দেও লেখা সখী তাৰ অশুনিও সম্প্ৰতি, যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পাল পাল, স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চাণ্ডাল, তাতো কৰি অনেক অধিক পাপমতি, ভকতৰ সংগত পাইলে ক মোৰ গতি, বিভীষণ বিষ প্ৰভা আৰ বলিৰ বান, জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান, মালাকাৰ কুজি ব্যাধ ধৰ্ম তোলাধাৰ, দ্বিজ ভাজ্যা ব্ৰজবাসী গোপীয় নাচাৰ, নাহি তপব্ৰত শৌচ নপঢ়িলা বেদ, তেওঁলোক বেদ আৰু শাস্ত্ৰ জ্ঞান নাছিল। বোলে গোপীসকলে অনাক্ষৰিক আছিল, এটা আখৰ চিনি পোৱা নাছিল। আপুনি মইতো ভাগৱত পঢ়িব পাৰিছোঁ, কিন্তু গোপীসকলে কোনো আখৰ এটা চিনি পোৱা নাছিল। কিন্তু সেই পৰম ঈশ্বৰক তেওঁলোক, গোপীসকলে পৰম ঈশ্বৰক প্ৰেম ভক্তিৰ যোগেদি বান্ধি ৰাখিব পাৰিব। আৰু আপোনাৰ হনুমান ইতৰ প্ৰাণী আছিল। হনুমান কোনটো কলেজত পঢ়িছিল? বোলে হনুমান সাধুৰ সংলয় ভকতৰ সংলয় আজিৰ দৰে ভগৱানৰ কথা শুনি ঈশ্বৰৰ সান্নিধ্য লাভ কৰিছিল। হয়নে প্ৰভু সমস্ত? সেইকাৰণে এই কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, হে মা, তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা। কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, মা, তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা। তেতিয়া দেৱহূতি মাতৃয়ে কৈছে, মই দেখোন জীয়া মানুহৰ নিচিনাই আছোঁ, তুমি মোক মৰা মানুহ ক'ত দেখিলা? তেতিয়া কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, মা, এই সংসাৰত জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যাটো বেছি আছে। এই সংসাৰত জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যা বেছি। এইটোক হিন্দীত কৈছে চলতি ফিৰতি লাছে। চলতি ফিৰতি লাছে মানে খোজকাঢ়ি ফুৰা মুৰ্দা। মুৰ্দা মানে মৰা মানুহ, মৰা হ। এতিয়া কোনবিলাক মানুহ মৰা আৰু কোনবিলাক মানুহ জীয়া, এতিয়া আপুনি মই তাত পৰিছোঁ নে নাই, সেইটো এতিয়া ওলাব। কপিল মহাপ্ৰভুৱে কৈছে, হে ৰাম সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ, জীৱন্ততে মৰা ইটো অধম
সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ। সাধু সংগত আজিৰ দৰে যিসকলে ভকতৰ সংগত বহি কৃষ্ণ কথা নুশুনে, সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ, জীৱন্ততে মৰা ইটো অধম পামৰ। সেইজনক আত্মঘাতী বুলি কৈছে। আত্মঘাতী সেইজন নহয় বোলে ৰছীটো ডিঙিটোত মেৰিয়াই কোনোবা এটা গছত ওলমি যোৱাটোক আত্মঘাতী বুলি নাই কোৱা শাস্ত্ৰই। বোলে ভগৱন্ত এই মনুষ্য জন্ম পাই যিসকল মানুহে হৰি কথা নুশুনে, কৃষ্ণ কথা নুশুনে, তাক কি বুলি কৈছে? আত্মঘাতী। বাপাইসকল, আমি পাঠৰ মাজত সোমাই যাম। দেৱহূতি মাতৃক বৰ সুন্দৰ দৰ্শনেৰে আজি সাংখ্য ভক্তি যুগৰ কথা বৰ্ণনা কৰিছে। দেৱহূতি মাতৃক সাংখ্য ভক্তি জ্ঞানৰ কথা প্ৰকাশ কৰিছে কপিল স্বৰূপে আহি ভগৱান নাৰায়ণ। এতিয়া সাংখ্য দৰ্শন মানেনো কি? প্ৰশ্ন। সাংখ্য দৰ্শন মানে হৈছে ভক্তি বৰ্ধক। ভক্তি কেনেকৈ বাঢ়িব, ভক্তি কেনেকৈ বৃদ্ধি হ'ব, তাৰ যিমান কথাবিলাক কপিল মহাপ্ৰভুৱে মাকক কৈ থৈ গ'ল। আৰু মাকৰ যোগেদি, মাতৃৰ যোগেদি সমস্ত জগতক এই কথাখিনি আপোনাক আমাক সকলোকে ভগৱান স্বৰূপে আহি কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃৰ যোগেদি আমাক কৈ গৈছে। কি বুলি ক'লে? এই ৰাম বদতি কপিল হৰি শুনা মহাহতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি, অজ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰি মন, সুদৃঢ় বিশ্বাসে লয়ো মুহূৰ্ত শৰণ। কি বুলি ক'লে? বদতি কপিল হৰি শুনা মহাহতি। কোনে কৈছে? বদতি মানে কৈছে। কাক কৈছে? মহাহতি দেৱহূতি। কি বুলি কৈছে? একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি। ভক্তি বহুত বিধ নহয় মা, ভক্তি মাত্ৰ এবিধহে। ভক্তি বহুত বিধ নহয়, ভক্তি মাত্ৰ এবিধহে। আৰু সেই বিধ ভক্তি কি? নিৰ্গুণ ভক্তি। এনে ভক্তি প্ৰকাৰ বহুত দেই। তামক ভক্তি, ৰাজক ভক্তি, আগত ওলাই গ'ল ছবি চন্দত ঔ হৰি ঔ ৰাম। তামক ভক্তি, ৰাজক ভক্তি, হেতুকী ভক্তি, অহেতুকী ভক্তি, হয়নে বাৰু? এনেকুৱা ভকতি বহুত। শ্ৰৱণ ভক্তি, কীৰ্তন ভক্তি, স্মৰণ ভক্তি, শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্চনম দাস্য সাক্ষ্য আত্মনিবেদনম। এনেকুৱা অনেক ভকতিৰ কথা বৰ্ণনা আছে। বোলে একাশীবিধ ভকতি, ভক্তি প্ৰকাৰ, কিন্তু এবিধ ভক্তিৰে সকলো প্ৰকাৰ হৈ গ'ল। কিন্তু মূলতে ভক্তি এবিধ, সেইবিধ ভক্তি কি? নিৰ্গুণ ভকতি। এতিয়া নিৰ্গুণ ভকতি মানেনো কি? প্ৰশ্ন। নিৰ্গুণ ভক্তি হৈছে, ইয়াত কপিলে উত্তৰটো দিছে মাতৃক যে হে মা, নিৰ্গুণ ভক্তি মানে হৈছে নিষ্কাম ভকতি। বাপাইসকল, আপোনালোক আমি বহুতে এতিয়া নিৰ্গুণ ভকতিলৈ যাব পৰা নাই, কিন্তু আমাৰ চেষ্টাটো আমাৰ নিৰ্গুণ ভকতিয়ে হ'ব লাগে দেই। এতিয়া আমি চেষ্টা কৰিব লাগিব নিৰ্গুণ ভকতিলৈ যাবৰ কাৰণে। আমাৰ ভকতিবিলাক এতিয়া সকাম ভকতি হৈছে, কাৰোবাৰ হেতুকী ভক্তি হৈছে, কাৰোবাৰ অহেতুকী ভক্তি আছে, এনেকুৱা অনেক ভকতি আছে। কাৰোবাৰ ৰাজক ভক্তি আছে, কাৰোবাৰ তামক ভক্তি আছে, কাৰোবাৰ সাত্বিক ভকতি আছে। কিন্তু দেৱহূতি মাতৃ কৈছে, তুমি যদি মোক পাবলৈ হ'লে তুমি নিষ্কাম ভকতি কৰিব লাগিব। আকৌ নিষ্কাম ভকতি কৰাৰ আগমুহূৰ্তত তুমি কিন্তু মোৰ ওচৰত শৰণ ল'ব লাগিব। সেইকাৰণে শৰণৰ মহাত্মাটোৱে আগতে কৈছে যে তোমাৰ শৰণটো মূল বস্তু। কি বুলি ক'লে? জ্ঞানে তীৰ্থে, জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে, অ নকৰিয়া মন,
অসুদীৰ্ঘ বিশ্বাসে লয়ো মুহূৰ্ত শৰণ। এতিয়া যে জ্ঞান আৰু কৰ্ম, এই জ্ঞাননো কি আৰু কৰ্মনো কি, এই প্ৰশ্নটো উদ্ধৱকো ভগৱান কৃষ্ণই সুধিছিল বাপাইসকল। এই উদ্ধৱে ভগৱান কৃষ্ণক সুধিছিল এই প্ৰশ্নটো, কি বুলি ক'লে? কেহু বোলে জ্ঞানে গতি, কেহু বোলে কৰ্ম। কোনোবাই জ্ঞানে গতি কৈছে, কোনোবাই কৰ্মত গতি বুলি কৈছে। তুমি দেখোন কৈ আছা ভক্তিতহে গতি বুলি কৈছে, ভক্তিতহে তোমাক লাভ কৰিব পাৰে। কথাটো মই বুজি পোৱা নাই, ভালকৈ কৈ দিয়া। সেই বুলি ভগৱান কৃষ্ণক সুধিছে। তেতিয়া ভগৱানে কৈছে যে কৰ্মৰ পুচিলা বাণী শুনা আকৌ মহামানী, যিটো নাম নলয় আমাৰ, জনম গোৱাইলা মিছা, নুশুনে আমাৰো কথা বা কৃষ্ণৰ কথা, তাৰেহে কৰ্মত অধিকাৰ। যিসকল নামত বিশ্বাস নাই, কৰ্মত বিশ্বাস, তাৰমানে কামনা কৰি যিবিলাক ফল পাবৰ কাৰণে অন্য দেৱ দেৱী চক্কৰত পৰি আছে দেই। ধনং দেহি, পুত্ৰং দেহি, মনোৰামা ভাজ্যাং দেহি, অকল দেহিঙত যোনে ফচি আছে দেই, সেইটো হৈছে কৰ্ম মাৰ্গ। সেইকাৰণে ভগৱানে কৈছে কৰ্মৰ পুচিলা বাণী আকে শুনা মহামানী, যিটো নাম নধৰে আমাৰ, তেওঁ নামত বিশ্বাস নাই, মোৰ নাম নলয়। জনম গোৱাইলা মিছা, নুশুনে আমাৰ কথা, মই যিমান কৈ থাকিলেও তেওঁলোক নুশুনিব। জনম গোৱাইলা মিছা, নুশুনে কৃষ্ণৰ কথা, তাৰেহে কৰ্মত অধিকাৰ। তাৰপিছত কৈছে জ্ঞানে গতি কহৈ বেদ, জ্ঞানে আকৌ গতিৰ কথা বেদেহে কৈছে। জ্ঞানে গতি কহৈ বেদ, শুনা তাৰ পৰিচ্ছেদ, আছে জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে আপুনি উপজে জ্ঞান, যুগ চিন্তি মৰৈ মিছা কাজে। এতিয়া আপোনালোক আমি ভকতি কৰিলে জ্ঞান অট'মেটিক আহিব, আৰু যিমান কৰ্মফলটোও তেওঁ পাব, ধৰ্ম অৰ্থ কাম মুখ্য ফল তেওঁ পাবই। ভকতি কৰিলে ভগৱন্তক এইখিনি পাবই, পোৱাৰ পিছতো তেওঁলোকে যদি সেই তাতেই লাগি থাকিব, তো ভগৱন্তই কৈছে মোৰতো তাত দুখৰ কথা নাহে, মইতো 3টা ৰাস্তা দিছোঁ মোক পোৱাৰ কাৰণে। এটা হৈছে কৰ্ম মাৰ্গ, এটা জ্ঞান মাৰ্গ, আৰু এটা ভক্তি মাৰ্গ। কিন্তু ভক্তি মাৰ্গটো একেবাৰে সহজ মাৰ্গ, একেবাৰে সহজ ৰাস্তা। ধৰি লওক আমাৰ এই স্থানটোৰ নামটো কি আছিলে? চাৰেঙীয়াত আহিবলৈ 3টা ৰাস্তা আছে, এটা গাঁৱলীয়া ৰাস্তা, এটা চহৰীয়া ৰাস্তা, আৰু এটা বাইপাছ ৰাস্তা। কোনোবা যদি গাঁৱলীয়া ৰাস্তাত আহিম বুলি কৈ এই নামঘৰলৈ, তাক বাধা দিব পাৰিব নেকি? তাকতো বাধা দিব নোৱাৰে, গাঁৱলীয়া ৰাস্তাত তেওঁ আহিব। কিন্তু গাঁৱলীয়া ৰাস্তাত আহিবৰ সময়ত তেওঁৰ অকোৱা পকোৱা ৰাস্তাত পাব, তাৰ সময় বেছি ল'বনে? গতিকে সেই ৰাস্তাটোত অলপ দুৰ্গম ৰাস্তা, গাঁৱলীয়া ৰাস্তাত। তাৰপিছত কি কৈছে? জ্ঞান মাৰ্গ, সেইটো হৈছে চহৰীয়া ৰাস্তা। এতিয়া কোনোবা যদি চতিয়া টাউনেদি আহিম বুলি কয়, বা বিশ্বনাথ টাউনেদি, চাৰিআলি টাউনেদি আহিম বুলি কয়, তাত আহিবৰ সময়তে তেওঁ জাম জোঁট পাব। তেওঁ কেতিয়াবা ভাগৰি যদি যায়, আৰু কি যাম, আৰু ইয়ালৈ নাহোঁ আৰু দিয়ক, তেওঁ তাৰ পৰাই ঘূৰি যাব। হৰি ওৰা, হয়নে বাৰু? সেইটো জ্ঞান মাৰ্গ। তাৰপিছত আৰু এটা ৰাস্তা দিছে বাইপাছ ৰাস্তা, বুজি পাইছেনে? ডাইৰেক্ট বাইপাছেদি গুচি আহক, হয়নে বাৰু? সেইকাৰণে ব্ৰহ্মাই 4খন বেদত 3বাৰ প্ৰমাণ কৰি বিচাৰি পাইছে। কি পালে? পূৰ্বতে ব্ৰহ্মায়ে এক চিতে 3বাৰ বিচাৰি পাইলেক এহি মানে হাৰ, শ্ৰৱণ কীৰ্তন আৰু নিৰ্মল ভকতি, অল্পতে উপজে গোবিন্দত ৰতি। গতিকে এই ভক্তি মাৰ্গটোত যদি আপুনি নাথাকে, আৰু দুৰ্গম ৰাস্তাবিলাক যদি লয়, কাকোতো ধৰা বন্ধা কৰিব নোৱাৰি, তই এইটো নকৰিবি দেই, জ্ঞান মাৰ্গেদি নাযাবি দেই, কৰ্ম মাৰ্গেদি নাযাবি দেই। গতিকে কামনাৰ ফলত বশীভূত হয় মানুহবিলাকে বিভিন্ন কৰ্মপথত যায়। আকৌ এই যে জ্ঞান পথটো এনেকুৱা, ধ্যান ধাৰণা সমাধি অষ্টাংগ যোগ, এনেকুৱা যোগীসকলৰ আপোনালোক জানে হাজাৰ তপস্যা। সেইকাৰণে জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ,
এই ঋষিসকলে, শৌনক প্ৰমুখ্য ঋষিসকলে কৈছে, আমি যাগ যজ্ঞ পূজা কৰি দুখ পাইলোঁ মাত্ৰ, আমাক এতিয়া ভাগৱতৰ কথা শুনাও, কৃষ্ণ কথা শুনাও। সেইকাৰণে কৃষ্ণ কথা, ভগৱন্তৰ কথা 17 পুৰাণৰ পিছতহে ভাগৱতৰ সৃষ্টি হৈছে। 17 পুৰাণ প্ৰথমে বেদব্যাস লিখিয়ে দিলে, আৰু যিমান পুৰাণত লিখি দিলে তাত চবতে কামনা সোমাই দিলে। পুৰাণবিলাকত আমুকক পূজা কৰা তামুকটো ফল, গণেশক পূজা কৰা তুমি সিদ্ধি পাবা, শিৱক পূজা কৰা বোলে তোমাৰ ঐশ্বৰ্য বিভূতি যশ মান আৰু কীৰ্তি বাঢ়িব। এই 5টা ফল। শিৱক পূজা কৰিলে 5টা ফল পায়, ঐশ্বৰ্য বিভূতি যশ মান আৰু কীৰ্তি। গণেশক পূজা কৰিলে সিদ্ধি পাব, হয়নে বাৰু? লক্ষ্মীক পূজা কৰিলে কি পাব বাৰু? ঔ হৰি টন গোপাল পাব, ধন পাব। তো এই যিমান দেৱ দেৱীৰ কথা যে লিখিলে, পূজা পাৰ্বণবিলাক লিখিলে, সেইকাৰণে মানুহবিলাকে কামনাৰ ফলত বশীভূত হয় সেই দেৱ দেৱীবিলাককে পূজা কৰিবলৈ লাগি যায়। কিন্তু মুক্তি যিজনে দিব, পৰম ঈশ্বৰ ভগৱন্তৰ যে ভক্তি কৰিব লাগিব, এই কথাটো পাহৰি গ'ল। আৰু 17 পুৰাণ লিখাৰ পিছতো বেদব্যাসে পগলা নিচিনা মানসিকভাৱে তেওঁ অসুস্থ হৈ আছে। সেইকাৰণে অংশ অৱতাৰ বেদব্যাস, ভগৱন্ত 24 অৱতাৰৰ ভিতৰত বেদব্যাসো পৰি যায়। তাৰপিছতে নাৰদে আহি কিনে সেই জ্ঞানটো দিছে। নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা ইটো জগতক নাশ। তোমাৰ কাৰণে গোটেই জগত নাশ। নিৰন্তৰে পশুৰ তুমি লোৱাই লাহা প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ আমাৰ, ইহাৰ সমান। হয়নে বাৰু? মানুহবিলাক কেনেকুৱা বোলে? স্বভাৱত লম্পট, বিষয়ত অনুৰাগ। মানুহবিলাক এনেই স্বভাৱত লম্পট, অকল লাগেই থাকে। মোৰ ধন হওক, মোৰ জন হওক, মোৰ মানে ঐশ্বৰ্য বিভূতি বাঢ়ি যাওক, এইবিলাক স্বভাৱতে লম্পট, বিষয়ত অনুৰাগ। স্বৰ্গ পাইব বুলি ৰংগৈ কাটৈ শংখ চাগ। তাত আকৌ তুমি লিখি দিলা কি বুলি? বোলে বলি বিধান কৰিলে, বোলে পশু বলি দিলে বোলে স্বৰ্গৰ সুখ দেখুৱাই দিলা। সেইকাৰণে তোমাৰ গণ্ডগোল হৈ গ'ল। তুমি গোবিন্দৰ যশগুণ, ভগৱানৰ নাম, ভগৱন্তৰ কীৰ্তন, জীৱ মুক্তি পোৱাৰ উপায়বিলাক তুমি নিলিখিলা। সেইকাৰণে যিমানবিলাক দুখ আছিল, অকল তোমাৰে মানুহৰে নহয়, সেই দুখবিলাক আহি তোমাৰ শৰীৰতো লাগি আছে। সেইকাৰণে তুমি মানসিকভাৱে অসুস্থ হৈ আছে। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতত কৈছে। তাৰপিছত নাৰদে আহি যেতিয়া উপদেশ দিলে, ব্যাসে কি কৰিলে? ভাগৱত ৰচনা কৰিলে। হয়নে বাপাইসকল? আৰু ভাগৱত লিখাৰ পিছত ব্যাসে আৰু এটা শ্লোক নিলিখিলে, এটা কলম আগ নবঢ়ালে। 5 লাখ শ্লোক লিখাৰ পিছত একেবাৰে সামৰণি মাৰিলে বেদব্যাসে। ভাগৱত লিখাৰ পিছত আৰু লিখিবলৈ আৰু তেওঁৰ বাকী নাথাকিল। গতিকে এই ভাগৱত যিজনে পান কৰে, বাকী আৰু অন্যত্ৰ তাৰ ৰতি নাই বুলি কৈছে। তেওঁ আৰু অন্য ৰতি নাই বুলি কৈছে। ভাগৱত যোনে শুনিও লয়, এবাৰ অন্যত্ৰ ৰতি আৰু তেওঁৰ নাই বুলি কৈছে। সেইকাৰণে বাকীবিলাক পুৰাণত কপট সোমাইছিলে। সেইকাৰণে বেদব্যাসে মংলা শ্লোকতে কৈ দিলে, ধৰ্ম পূৰ্জিত কৈত্ৰবত্ৰ পৰমম নিমৎসাৰানাম চাতাম। ধৰ্মত থকা কপটবিলাক, কামনাবিলাক, কপট শব্দৰ অৰ্থ কামনা, ধৰ্মত থকা কামনাবিলাকক, কপটবিলাকক আঁতৰাই দিলে। সেইকাৰণে ভাগৱতত নিষ্কাম ভকতিৰ কথা কৈছে বাপাইসকল। আৰু এই নিষ্কাম কৰ্ম কৰিলে কি হ'ব, কেনেকৈ কৰিব কৈছে? সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। এতিয়া শৰণ ল'বলৈ কৈছে কৃষ্ণৰ ওচৰত। আৰু গীতাত এই কথাটো কৈছে অৰ্জুনক, হে অৰ্জুন, দৈবী এইচা গুণময়ী মম মায়া দূৰত্বায়া, 7 নম্বৰ অধ্যায় গীতাত 14 নম্বৰ শ্লোক। কি বুলি ক'লে? দৈবী এইচা গুণময়ী মম মায়া দূৰত্বায়া। মোৰ মায়াটো বহুত দুষ্কৰ মায়া। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তুমি কি কৰিব লাগিব? মামেব প্ৰপদ্যন্তে মায়া মেতম তৰন্তি তে। মোৰ ওচৰত কায় বাক্য মনে তুমি শৰণ ল'ব লাগে। কায় বাক্য মনে তুমি শৰণ ল'ব লাগে, মানে ভগৱন্তৰ ওচৰত আশ্ৰয় ল'ব লাগে।
শৰণ শব্দৰ অৰ্থ মই চমুকে কৈছোঁ। শৰণ মানে হৈছে আশ্ৰয়। এই দেহাটো কাৰ বুলি ভাবিব লাগিব বাপাইসকল? ভগৱানৰ বুলি ভাবিব লাগিব। বাক্যটো কাৰ বুলি ভাবিব লাগিব? ভগৱন্তৰ বুলি ভাবিব লাগিব। মনটো কৃষ্ণত অৰ্পণ কৰিব লাগিব। সেইকাৰণে ভগৱন্তই কৈছে যে মোৰ মায়াৰ পৰা যদি তুমি পাৰ পাবলৈ আছে তেনেহ'লে এটা কথা মোৰ ধ্যান দি শুনিবা, মা মেব প্ৰপদ্যন্তে মায়া মেতম তৰন্তি। যিসকল জীৱই মোৰ ওচৰত শৰণ লয় কায় বাক্য মনে, সেইসকল মানুহে মোৰ মায়াৰ পৰা বাচিব পাৰিব। সেইকাৰণে কৈছে যে অবস্তুক দেখাবন্ত অবস্তুক আৱৰি হেহি হে মুহুৰ মায়া জানা নিষ্ট কৰি। অবস্তু মানে অবাস্তৱ, অসত্য। বস্তু মানে কি? সত্য, বাস্তৱ। এতিয়া সত্য কি বোলে? ঈশ্বৰে সত্য, হয়নে বাৰু? আমি বস্তু প্ৰকাশ গাওঁ নাই? এতিয়া গুৰু বস্তু, নাম বস্তু, হয়নে বাৰু? ভকত বস্তু, হয়নে বাৰু? বস্তু মানেনো কি বোলে? বস্তু মানে হৈছে বাস্তৱ, সত্য, হয়নে বাৰু? নাম বস্তু কি? সত্য। ভগৱন্তৰ আন এটা নাম সনাতন। সনাতন মানে চিৰস্থায়ী, আজিও আছে কালিও থাকিব। এই সংসাৰ, এই প্ৰপঞ্চ জগতখন নাথাকিলেও ঈশ্বৰ থাকিব। তুমিহে কেৱলে সত্য, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। ভগৱানে থাকিব, আপুনি মই থাকিব নেকি? থাকিম নেকি? বোলে নাথাকো। সেইকাৰণে কৈছে ভগৱন্ত মাধৱৰ অভয় চৰণে শৰণে পখিলে যিটো কায় বাক্য মনে। ঈশ্বৰ মাধৱ তাংক কৰিলন্ত দায়া তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া। সেইজনে ঈশ্বৰৰ মায়াৰ পৰা বাচিব পাৰিব। ইয়াৰ এটা কাহিনী উদাহৰণ দি আমি বুজাব লাগিব। কথাটো এনেকুৱা বাপাইসকল, এজন মাছ মৰা মানুহ জালুৱা এটা নদীত নামি গ'ল মাছ মাৰিবৰ কাৰণে। এক আঁঠু পানীত নামি তেওঁ জালটো মাছ মাৰিবৰ কাৰণে পেলাই দিলে। পেলাই দিয়াৰ লগে লগে সেই জালুৱাটোৰ ছাঁটো চাই যিবিলাক মাছ পলাব বিচাৰে, যিবিলাক মাছ ভাগিব বিচাৰে, সেই মাছবিলাক সেই জালটোত বন্দী হৈ যাব। অ হৰি অ ৰাম, বন্দী হ'ব নাই বাৰু? জালুৱাটোৰ ছাঁটো চাই, জালৰ ছাঁটো চাই যিসকল মাছ ভাগিব সেইসকল মাছ জালত বন্দী হৈ যাব। আৰু যিবিলাক মাছ চতুৰ হ'ব, জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব, সেই মাছবিলাক বাচি যাব। বুজি পাইছেনে কথাটো? তো ভগৱানে কৈছে যিসকল মানুহে কায় বাক্য মানে মোৰ ওচৰত শৰণ ল'ব, মোৰ চৰণত আশ্ৰয় ল'ব, সেই মানুহবিলাকে মোৰ মায়াৰ পৰা, প্ৰবল মায়াৰ পৰা বাচিব। আৰু যিবিলাক মোৰ বাহিৰে অন্য দেৱ দেৱীক পূজা কৰি থাকিব, সেইকাৰণে গুৰুজনাই বান্ধি দিলে আমাক এই নাম ধৰ্ম বা হৰিৰ নাম ধৰ্মত, কৃষ্ণ নাম ধৰ্মত, এক শৰণ হৰিৰ নাম ধৰ্মত আমাৰ গুৰুজনাই বান্ধি দিছে আমাক চাৰি বেৰ, হয়নে বাৰু? কি বুলি কেনেকৈ বান্ধিলে বাপাইসকল? যিসকল বৈষ্ণৱ হয়, যিসকল প্ৰকৃতাৰ্থত ভকত হয়, তেওঁলোকক গুৰুজনাই উপদেশ দি থৈছে। কি বুলি? উবা নৰ লোক, হে নৰ লোক। কোনো ধৰ্মক কোৱা নাই, কোনোবা এটা নিৰ্দিষ্ট জাতিক কোৱা নাই। হে নৰ লোক, গোটেই সমস্ত জগতৰ নৰক কৈছে। উবা নৰ লোক হৰি ভজি উক, হৰিক ভজা, ধৰা ইটো উপদেশ, উপদেশটো মোৰ ধৰা, এৰা আলো জাল জীৱা কত কাল জৰা ভৈলা পৰবেশ। 60 বছৰ হোৱাৰ লগে লগে লাহে লাহে চুলিবিলাক ইয়াৰ পৰা পকিবলৈ আৰম্ভ কৰিছে। ছিগনেলটো ইয়াতহে দিয়ে প্ৰথমে দেই বাপাইসকল, হয়নে বাৰু? এই কাণৰ ওচৰতে ছিগনেলটো দিব। তাৰমানে বুঢ়া হৈছ তই, এতিয়া ভজন কৰ, হৰিৰ নাম ল, শৰণ ল, কৃষ্ণ নাম ল। তথাপিও মানুহবিলাকে কি কৰিছে বাৰু? ইণ্ডিকা লগাই কিনি চুলিটো ক'লা কৰি লৈছে। মই বুঢ়া হোৱা নাই নহয়, মই সদায় জোৱানেই হৈ আছোঁ। এই বাপেও কেতিয়াবা কেতিয়াবা লগাই বাৰু কৃষ্ণ, হয়নে বাৰু? এই ছিগনেলবিলাক, সংকেতবিলাক আমাক পঠাই আছে। গুৰুজনাই কৈছে উবা নৰ লোক হৰি ভজি উক, ধৰা ইটো উপদেশ,
এৰা আল জাল জীৱা কতকাল, তোমালোক কেইদিন জীয়াই থাকিবা, কলিযুগত আয়ু কম আছে বাপায়ক। এনে মনুষ্যৰ আৰু ভক্ত প্ৰহ্লাদেও কৈছে সপ্তম স্কন্ধ, এ অখাৰ সংসাৰ ইয়াত এ নাহিখে বিশ্বাস, জানি হৰি ভকতি কৰিও অভ্যাস। এইটো আমি কোৱা কথা নেকি? বোলে নহয়, পৰম ভক্ত প্ৰহ্লাদে কৈছে, দৈত্য শিশুসকলক কৈছে। এতিয়া দৈত্য শিশুসকলক কোৱাৰ চলেৰে কিন্তু আমিও কিন্তু এটা দৈত্যই, আপোনালোক নহয় বাৰু, মই তাঁতি বাপে দৈত্য, ও হৰি ও ৰাম। বোলে আমিও দৈত্য নিচিনাই স্বভাৱবিলাক আমাৰ, হয়নে বাৰু? সেইকাৰণে কৈছে অখাৰ সংসাৰ আত নাহিকে বিশ্বাস, জানি হৰি ভকতি কৰিও অভ্যাস। হৰি ভক্তিটো অভ্যাস কৰা। মনুষ্যৰ আয়ু শতেক বৰিষ, অৰ্ধেক যায় কি বোলে কেৱল নিদ্ৰাত। বোলে 50 years বোলে 50 বছৰ শুই থাকোঁতে পাৰ হৈ গ'ল। কাৰণ 24 ঘণ্টা 12 ঘণ্টা কি কৰোঁ আমি, দিনৰ দিনটো কাম কৰিছোঁ আৰু ৰাতিটো ও হৰি ও ৰাম। গতিকে এই আয়ু গুৰুজনাই কৈছে, সেইকাৰণে এৰা আল জাল জীৱা কতকাল জৰা ভৈলা পৰবে। তাৰপিছত কৈছে, এইটো অকণমান তিতা লাগিব পাৰে, বেয়া নাপাব, কথাটোতো ক'বই লাগিব। বোলে তাঁতি বাপ ভাগৱতৰ যদি হৰণৰ কথাটো যদি শুদ্ধভাৱে নকয় ওলাই গৈছে, লাগিলে মোৰ ডিঙিটোৱে ইয়াত দি থৈ যাম, উপায় নাই আৰু, ও হৰি ও ৰাম। বোলে ভাগৱতৰ সত্য কথাটো ক'ব লাগিব। কিছুমানে লুকাই ৰাখে আকৌ কথাবিলাক, কিন্তু তাঁতি বাপে আকৌ কৈ যায়, কি কাৰণে ক'ব লাগিব? বোলে ভাগৱতৰ এই আসনখনক ব্ৰহ্ম আসন বুলি কয়, গুৰুজনাই কীৰ্তনত লিখিছে। এই আসনখনক ব্যাস আসন বুলি কৈছে। গতিকে ব্যাস আসনত থাকি কেতিয়াও মানুহক ভুল উপদেশ দিব নালাগে দেই বাপাইসকল দেই, নহ'লে আমাৰ ডাঙৰ অপৰাধ হৈ যাব। আমাৰতো 12 মাহত 13টা পূজাই হৈছিলে, আপোনালোকক কৈছোৱে। আমিতো আদিবাসী মানুহ, আপোনালোক মোক দেখিয়ে মোৰ উপাধিটো শুনিয়ে গম পাই গ'ল যে তাঁতি বাপ কণামুচৰি মানুহ হয় বুলি, ও হৰি ও ৰাম, হয়নে বাৰু? গতিকে আমি যিটো ক'ব লাগিব ভাগৱতৰ যোগেদি ক'ব লাগিব, আৰু সঁচা কথা ক'বলৈ কেতিয়াও ভয় কৰিব নালাগে। সত্যই আৰু সত্যম পৰম ধীমহি বুলি কৈছে। এই সত্যক আমি অনুধাৱন কৰিব লাগিব, অনুভৱ কৰিব লাগিব, উপলব্ধি কৰিবৰ কাৰণে আজি ইয়াত বহিছে। যিটো জীৱৰ উপলব্ধি নাই, যিটো জীৱৰ অনুভৱ নাই, সেই জীৱটো কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে, ও হৰি ও ৰাম। যিটো জীৱৰ উপলব্ধি নাই, যিটো জীৱ সংস্কাৰ নাই, এই অনুভৱ নাই, সেই জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। গতিকে এই ভগৱন্ত পৰম ঈশ্বৰক উপলব্ধি অনুভৱ কৰিবৰ কাৰণে আমি ইয়াত বহিছোঁ। নে আকৌ বোলে নাই, বোলে বাপধন বাপে বোলে এটা অনুষ্ঠান পাতিছে, তাত বোলে চাউল প্ৰসাদ ওলাব, যাওঁচোন বোলে দিনৰ দিনটো মই আমি কোনো পৰিয়ালে চাউল প্ৰসাদ নবনাওঁ, ইয়াতে আৰু ও হৰি ও ৰাম কৰিম আৰু ঘৰলৈ যাম, এই বুলিতো অহা নাই আপোনালোক, হয় নাই? ঘৰতোতো খাবলৈ আছেই আপোনালোকক। কিন্তু ইয়াত অহাৰ উদ্দেশ্য লক্ষ্যটো কি? সেই আত্মতত্ত্ব জ্ঞান বা আত্মাৰ বিশ্লেষণ। ভাগৱত হৈছে আত্মবিশ্লেষণ, আত্মাৰ পোষণ। শৰীৰৰ খাদ্য নহয় এইটো। শৰীৰৰ খাদ্যটো আপুনি মই কিমান জুনিত আছিলোঁ, আমি এদিন মেকুৰী হৈছিলোঁ, মেকুৰী জন্মত আছিলোঁ পূৰ্ব জন্মত, এদিন মই চৰাই চিৰিকটি হৈছিলোঁ, এদিন মই ফেটি সাপ হৈছিলোঁ। অনেক জন্মত মই অকল শৰীৰৰ খাদ্য খোৱালোঁ, শৰীৰটোক পোষণ দিলোঁ। কিন্তু আজি মনুষ্য জন্ম পালোঁ, ভগৱানে আমাক গল্ডেন চান্স এটা দি দিলে। এইটো মনুষ্য জন্মটো, এইটো গল্ডেন চান্স। আৰু এই মনুষ্য জন্মটো পাই কিনি আজি আমি আত্মাৰ পোষণ কৰিছোঁ, আত্মাটোক খাদ্য খুৱাইছোঁ। আত্মাৰ খাদ্য কি বোলে? ঈশ্বৰৰ নাম, ভগৱানৰ কথা দেৱা। সেইকাৰণে আত্মাৰ পোষণ কৰিছোঁ। সেইকাৰণে গুৰুজনাই কৈছে, অন্য দেৱী দেৱ নকৰিবা সেৱা নকৰিবা, গৃহে নপখিবা তাৰ, ঘৰতো নাযাবা। এইটো কি বুলি ক'লে? অন্য দেৱী দেৱ, 1 নম্বৰ জেওৰা দি দিলে। অন্য দেৱী দেৱ নকৰিবা হেব, গৃহে নপখিবা তাৰ, মূৰ্তি কোন চাইবা, প্ৰসাদো ন খাইবা, ভক্তি হুইবে বেভিচাৰ।
কাৰ ভক্তি কৰিবলৈ কৈছে? এক কৃষ্ণ দেৱ, মনত ৰাখিব কথাটো, ইয়াত দুলৰীৰ পিছত ছন্দত কৈছে গুৰুজনাই, এক কৃষ্ণ দেৱ কৰিও কহেব, ধৰিও তাহান নাম, কৃষ্ণ দাস শুয়া প্ৰসাদ ভুঞ্জিও, হস্তে কৰা তান কাম, কৃষ্ণৰ স্থানক, কলৈ যাবলৈ কৈছে? বোলে কৃষ্ণৰ স্থানক যত্নে চলিও ক, যত্ন কৰি যা, হাঞ্চিও পুণ্যৰ দাম, কৃষ্ণৰ কিং কৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম, কৃষ্ণৰ কিং কৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম। বাপাইসকল, পদ্মপুৰাণৰ এটা মহৎ শ্লোকক আনি গুৰুজনাই উপদেশত ভৰাই দিলে। নাইনেত্ৰ ব্ৰজতে দেৱালয়, যিসকল পৰম বৈষ্ণৱ হয়, ভকত হয় দেই, যিসকল ভকত নহয় সেইসকল যাব পাৰে বাৰু, আপত্তি নাই। ঔ হৰি ওৰা, যিসকল ভকত বা বৈষ্ণৱ, যিসকল ভগৱান কৃষ্ণৰ ভকতি কৰে, যিসকল শৰণ লয় একান্তভাৱে দেই, সেইসকলে কৈছে নাইনেত্ৰ দেৱালয় ব্ৰজতে, নাইনেত্ৰ মাহুৰিহাম প্ৰসাদো মাহুৰিহাম, আৰু নাইনেত্ৰ উচিষ্ট ভুঞ্জতে, তেওঁলোকে অন্য দেৱ দেৱীৰ প্ৰসাদ গ্ৰহণ নকৰে। আৰু যদি বৈষ্ণৱ নহয় তেওঁলোকে খাব পাৰে। তাতি বাবে আমি বৈষ্ণৱ ধৰ্মত যিহেতু আছোঁ, সেইকাৰণে আমি ভকত এক শৰণ হৰি নাম ধৰ্মৰ কথাটো আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। সেইকাৰণে শৰণ শব্দটো ইয়াত কৈছে সুদৃঢ় বিশ্বাসে লয়ো মুহূৰ্ত শৰণ। এতিয়া শৰণটো আমাৰ সুদৃঢ় বিশ্বাসে হ'ব লাগিব। বিশ্বাস তিনি প্ৰকাৰৰ, এক হৈছে অকল বিশ্বাস, 2 নম্বৰ দৃঢ় বিশ্বাস, আৰু 3 নম্বৰ সুদৃঢ় বিশ্বাস। কিন্তু 4 নম্বৰ বিশ্বাস এটা আছে আকৌ দেই, অন্ধ বিশ্বাস। এতিয়া বহুত মানুহে অন্ধবিশ্বাসত ফচি আছে। এই অন্ধবিশ্বাসত কোন ফচি আছে? অন্ধবিশ্বাসী মানুহবিলাকৰ, আপোনালোক নহয় দেই, কোনোবা নিজকে সজাবৰ কাৰণেও আঙঠি পিন্ধে দেই, এইটো জাতিষ্কাৰ মানে নিজকে হেৰি কৰিবলৈ পিন্ধে। কিন্তু অন্ধবিশ্বাসী মানুহ আকৌ ইয়াত এটা আঙঠি পিন্ধিব দেই। এইটো কি আঙঠি বুলি ক'লে সুধিলে মানে এইটো বোলে প্ৰবাল ধাতু। এইটো কি আঙঠি বুলি ক'লে মংগল গ্ৰহৰ আঙঠি। এইটো কি আঙঠি বুলি ক'লে এইটো বোলে শনি গ্ৰহৰ আঙঠি, হয়নে বাৰু? বোলে এইটো কি আঙঠি? এইটো বোলে গঁড়ৰ খড়গ। বোলে গঁড়ৰ খড়গটো তুমি ক'ত পালা? বোলে গঁড়ৰ খড়গটো বোলে কাজিৰঙাত বোলে গঁড় এটাক বোলে চোৰাংচোৱাই বোলে গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, মাৰি পেলালে। তাৰে খড়গটো চোৰাংভাৱে বিক্ৰী কৰি আছিলে, মই কণ্ট্ৰেক্টাৰ মানুহ, অকণমান কিনিলোঁ বোলে 25,000 টকা, আৰু ৰূপৰ আঙঠি এটাত ভৰাই বোলে পিন্ধি ল'লোঁ। বোলে এইটো পিন্ধিলে কি হ'ব? বোলে এইটো পিন্ধিলে বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰিব, মই অভয় পাই গ'লোঁ, মই নমৰোঁ, মৃত্যুৱে মোক টাচ কৰিব নোৱাৰে। মানুহে অন্ধবিশ্বাস আৰু কুসংস্কাৰত আজিও আছে। আপোনালোক চিন্তা কৰক, যদি গঁড়ৰ অকণমান খড়গ পিন্ধি আঙঠিত ভৰাই পিন্ধি যদি মৃত্যুক জয় কৰিব পাৰে, তেনেহ'লে কাজিৰঙাৰ গঁড়টোৰ ওচৰততো গোটাগুটি খড়গটোৱে আছিল, তাকেই দেখোন গুলি মাৰি ঔ হৰি ঔ ৰাম কৰি পেলালে, মাৰি পেলালে, সিয়ে নাবাচিল। আপুনি বোলে অকণমান খড়গ পিন্ধি বাচিবনে বাৰু? নাবাচে। সেইকাৰণে ৰাখে হৰি মাৰে কোন? মাৰে হৰি ৰাখে কোন? এই সুদৃঢ় বিশ্বাসটো আহিব কেনেকৈ আহিব? যেতিয়া আপুনি মই ভগৱান কৃষ্ণৰ চৰণত আমি একান্তে শৰণে পখিব। তাৰপিছত পাঠে আমাক কি কৈছে অকণমান পাঠ ভাগি আগবাঢ়ক। কৃষ্ণ।